গাড়ীৰ পৰা নামিলো নামি ঘৰ পালো আৰু এয়া আমাৰ বৌ এইটো বৌক লগ পালে ৰাস্তাতে ঘৰত যাম গৈ ঘৰত কেনেকুৱা কি কৰিবা আপোনালোকক দেখাই দিম চাই থাকিব আৰু মোক দিবৰ কাৰণে আহি গ'ল মোৰ ভাইটি এয়া ভাইটি চাওকচোন এইপিনে হাই মোক নিবৰ কাৰণে আহিছে ঘৰত যাওঁ আৰু আজি ভোগালী বিহু আমি ঘৰত গৈ কি কৰোঁ চব আপোনালোকক দেখাই দেখিম এয়া ভাইটি ইয়াৰ ঘৰত সোমাই দিব আমাৰ মৰমৰ ঘৰ আমাৰ অলপ হৈ গৈছে মই সোমাই ডাইৰেক্ট কি কি আয়োজন চাওঁ এতিয়া আপোনালোকক দেখাওঁ এই আমাৰ যে আইটেম চাওক এইটো ঘৰত আমাৰ প্ৰত্যেক বছৰ ইয়াতে আমাৰ উৰুকা পালন কৰোঁ ইহঁতবিলাকে বনাই আছে এইটো আমাৰ যিহেতু আজি অসমীয়াৰ আদৰৰ ভোগালীৰ ভোগৰ বিহু গতিকে আহিয়ে মই এয়া চাহ ললোঁ পিঠা এয়া লাড়ু লগতে আমাৰ মামীজি হাই কৈ দিয়ক হাই আৰু চাহকাপ খাই লওঁ আৰু আমাৰ দুপৰীয়াৰ খানা অলৰেডি ৰেডি হৈ গ'ল কাৰণ মই জামত ফচি আহিলোঁ সেইকাৰণে আহি পাওঁ দেৰি হৈ গ'ল তো এতিয়া খাই লওঁ লাড্ডু আৰু এইপিনে আহিছে দেউতা সেইটো আপোনাক দেখাই দিয়ক হাই হাই দেউতা আৰু এতিয়া চাহটো খাই লওঁ বাকী খানা দুপৰীয়া কি আছে সেইটোৱে দেখাম ৰাতি কি আছে সেইটোৱে দেখাম আৰু আমি আয়োজন চলি আছে খানা আমাৰ ঋতু দুপৰীয়া সাজ কেনেকুৱা লাগিছে টেষ্টিয়া সাজত আছে দাইল এয়া মাছৰ পেটু ভাজি লাও খাৰ আৰু মাছ আছে দেখুৱাই থাকিম হা চুপাৰী খাইছ চাওঁ কেনেকৈ খাইছ আমি ভাত খাই আহিলোঁ ভাত খাই আহি এতিয়া গুলুৱে চুপাৰী খাইছে এয়া চুপাৰী খাই আছে এয়া নিজে কি একদম অ' মা একেলগে ইমান নাখায় আৰু এতিয়া চুপাৰী খাই আছে আৰু মই সামৰি আছোঁ আপোনালোক আকৌ লগ পাম অকণমান পিছত আৰু শুই মেলি উঠিলোঁ আৰু সেইপিনে দাদা বহি আছে সেইপিনে গুলো আৰু এইপিনে মিউজিক বাজি আছে ডান্স আৰম্ভ হৈ গ'ল আমাৰ কিন্তু মোৰ কপিৰাইট লাগিবৰ কাৰণে মই মিউজিকটো মিউট কৰি দিছোঁ তো এতিয়া আমি ডান্স এতিয়া ৰাতিৰ আয়োজন চলি আছে তো মাহঁতে এতিয়া ৰেডি কৰি আছে পিছফালে চাওঁ মাহঁতে বৰ্তমান নহৰু পিঁয়াজ এইবিলাক কিবা কিবি কৰি এতিয়া আমাৰ মাদাৰে হাঁহি স্মাইল কৰিছে আৰু এতিয়া মই চাওঁ পৰিৱেশ কি হৈছে আৰু এই গাখীৰ নাখায় তেতিয়া এনে আমাৰ গাখীৰ খোৱা নাই কিন্তু খাই আছে নিশ্চয় এয়া যিমান পাৰোঁ জুম কৰি দেখুৱাই আছোঁ গাখীৰ খোৱাটো এয়া এতিয়া আমাৰ খুৰীমাহঁতৰ ঘৰত আহিছোঁ খুৰীমাহঁতৰ আইটেম বৰ্তমান ৰেডি কৰি আছে পিঁয়াজ কাটি আছে নহৰু আৰু আদা ৰেডি হৈ গৈছে এইপিনে চব্জি এইটো মিক্সি আৰু এইপিনে কি আছে চাওঁ অকণ গুচাই এইপিনে বৰ্তমান খালী মানে অলৰেডি হৈ গ'ল আৰু ইয়াতে মাংস আছে আৰু এইজন হৈছে আমাৰ হেল্পাৰ হাই পুৰা ব্লেক চেক হৈ আছে পুৰা ঠাণ্ডা থাকিব পৰা নাই আৰু ইয়াৰ জুই চাওক জুই চেদৰ চকু পুৰা জিকমিক কৰি আছে চিট ডাউন এয়া বা চকু কি তছ মাৰে চকু চেদো এইটো ছাগলী মাংস এতিয়া আমাৰ ব্ৰইলাৰ ফ্ৰাই আছে আমাৰ ফ্ৰাই হৈ গ'ল চিকেন ফ্ৰাই কমপ্লিট আৰু এয়া মই ৰান্ধিছোঁ চিকেন ফ্ৰাই আমাৰ মাতে আৰম্ভ কৰিলে মাতে অলৰেডি ফিনিছ হৈ গ'ল খোৱা এইজন আমাৰ এইজনে বনাইছে বৰ্তমান আমাৰ ঘৰত চলি আছে এইটো কি মাংস এইটো পঠাৰ মাংস আমাৰ ৰান্ধনীটো চবৰে কমপ্লেইন চলি আছে মোক এনেকৈ নুঠাবি তেনেকৈ নুঠাবি চব মই চিভিল ড্ৰেছত উঠাইছোঁ আপোনালোকে চাওক এইটো আৰু চিকেন ফ্ৰাই হৈ গ'ল আৰু এনেকৈ ভগাই লৈছোঁ কাৰণ মানুহ বহুত আমাৰ ঘৰত আপোনালোকক কৈছোঁ এইটো আমাৰ গুলুৰ এইটো গুলু আমাৰ গুলু কি খাইছা তুমি চিকেন খাইছা অ'কে পৰি যাব ভালকৈ ধৰা আমাৰ
আৰু মাছৰ জোলখন মই বনালোঁ গোটেইবিলাকে কিবা নহয় কিবা এটা বনাইছে মই ভাবিলোঁ যে মাছৰ জোলখন ময়ে বনাওঁ আৰু মোৰ ষ্টাইলত বনাইছোঁ মই মানে কি কৰিলোঁ এয়া ৰঙালাও বিলাহী আৰু মটৰ এইখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ পাছত মই বইল কৰি থোৱা আলুখিনি দি পেলাই মাছৰ জোলখন মই চিম্পলভাৱে বনাম যেহেতু আজি উৰুকা ন এইটো কাৰণে ভাবিলোঁ ময়ো কিবা এটা ৰেচিপি বনাওঁ আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিম আৰু এইখিনি মই এতিয়া দি দিলোঁ আৰু অকণমান টাইম লৰাই থাকিম আৰু যিখিনি বইল কৰি থৈছিলোঁ সেইখিনি এতিয়া মই দি দিলোঁ আৰু এইখিনি এতিয়া অকণমান টাইম লৰাই ইয়াতে মই পানীটো দি দিম আৰু পানী দিয়া হৈ গ'ল আৰু এতিয়া যিখিনি মাছ আমি অলৰেডি ফ্ৰাই কৰিছিলোঁ সেইখিনি মাছ এতিয়া ইয়াতে দি দিম প্ৰত্যেকৰে আন্দাজ হিচাপ লৈ এপিচ এপিচকৈ মাছখিনি দি দিলোঁ আৰু এইখিনি মই এতিয়া অকণমান লৰাই লৈ এইখিনি ভালদৰে উতলিব দিম ইমান ধুনীয়াকৈ উতল আহি আছে মাছৰ জোল কমপ্লিট হৈ গ'ল সেয়া মাটোৱে টেষ্ট কৰি জনাব কেনেকুৱা হৈছে অকণমান লৈছা নেকি অকণমান টেষ্টটো জনাব এতিয়া টেষ্টটো জনাই দিয়কচোন মজা আৰু আজি মই উৰুকাটো এনেদৰে পালন কৰিলোঁ আৰু এতিয়া আমি একেলগে খাম আৰু ভাবিছোঁ আজি বেছি দীঘলীয়া নকৰোঁ কাৰণ কাইলৈকে আকৌ দেখুৱাব লাগিব কালি বিহুত কি কৰোঁ তো আজিলৈ বাই বাই পুনৰ লগ পাম আপোনালোকক অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আৰু যদি কোনোবাই মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট